নমস্কাৰ এয়া বঙাইগাঁও কলেজৰ গাৰ্লছ কমন ৰুম আৰু ইয়াতে মামনি ৰচন গোস্বামী হিমা দাস আৰু কল্পনা চাওলাৰ প্ৰতিচ্ছবি অংকন কৰিম বলকচোন ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ বন্ধু চিত্তই ফোন কৰি ক'লে বঙাইগাঁও কলেজত এটা কাম আছে হে দেৰি নকৰি বঙাইগাঁও কলেজলৈ ঢাপলি মেলিলোঁ আৰু এনেদৰে আহি পালোঁ বঙাইগাঁও কলেজ ভাইটি আকাশে মোক লৈ গৈ কামখিনি বুজাই দিলে আৰু সেই কামৰে কিছু ভিডিঅ' ক্লিপ লৈ এই মোৰ প্ৰতিচ্ছবি অংকনৰ ভিডিঅ' দীপুক সৰুকৈ কিবা আঁকিব দিছোঁ কাৰণ তাই নতুন আৰু এয়া বাবুদা প্ৰথমবাৰৰ কাৰণে মোৰ সৈতে কাম কৰিছে চলাৰ ৰংটো ধুনীয়া কৰিছে তেওঁ এই পৃথিৱীত এচুকত নীৰৱে তোমাৰ কাৰণে চকুলো টুকা মানুহ আছে জীৱনৰ সাৰ্থকতা জীৱনৰ সৌন্দৰ্য ঠিক সেইখিনিতে আৰু আমি এনেদৰে আঁকি আছোঁ এয়া কল্পনা চাওলা আঁকি আছোঁ এয়া ফুটবলাৰ মেছি ক্ৰিকেটাৰ ধোনী জৰ্ডান জুবিন গাৰ্গ আৰু আব্দুল কালাম আঁকি আছোঁ এয়া কিশোৰ বন্ধু কিশোৰ সুনীল চেত্ৰীক আঁকি আছে আৰু এয়া আব্দুল কালাম আৰু এইটো আমাৰ ৰুম হল ইমান ডাঙৰ হল জুবিন গাৰ্গৰ প্ৰস্তুতি বাবুদা আছে লগত কিশোৰে আৰম্ভ কৰিছে জুবিন গাৰ্গৰ ছবি আঁকিবলৈ আৰু নেক্সট দিন কিশোৰ যোৱা নাই আৰু জুবিন গাৰ্গ সম্পূৰ্ণ হৈছিল আৰু মই আঁকিব ধৰিলোঁ এয়া জুবিন গাৰ্গৰ প্ৰকৃতি আৰু এনেদৰে আমাৰ হৈ গ'ল জুবিন গাৰ্গ এইপিনে আছে এয়া জুবিন গাৰ্গ আৰু বাস্কেটবল টিম আব্দুল কালাম জৰ্ডান সুনীল চেত্ৰী ৱৰ্ল্ড ফেমাছ মেছি এণ্ড ধোনী আৰু ইয়াক কল্পনা চাওলা হিমা দাস আৰু মামনি ৰচন গোস্বামী এই তিনিখন গাৰ্লছ কমন ৰুমত তো এনেদৰে থাকিলোঁ মামনি ৰচন গোস্বামী কেনে হ'ল জনাব কমেণ্ট ছেকশ্যনত আজিলৈ বাই বাই